বাবে লৈ আহিছোঁ এটা বিশেষ বিষয়। বিষয়টো হৈছে টকিঅ' অলিম্পিক। টকিঅ' অলিম্পিক তোমালোকে শুনিছা হয়তো, আজি কেইদিনমানৰ আগতে হৈ গৈছে যে অলিম্পিক হৈছে বিশ্বৰ আটাইতকৈ যিখন ডাঙৰ খেল, অৰ্থাৎ য'ত সকলোবোৰ দেশে অংশগ্ৰহণ কৰে, সেই খেলখনকে কি বুলি কোৱা হয়? অলিম্পিক বুলি কোৱা হয়। টকিঅ' অলিম্পিক 2020 ক'ত অনুষ্ঠিত হৈছিল? জাপান দেশৰ টকিঅ'ত অনুষ্ঠিত হৈছিল। আৰু এই অলিম্পিক কোন তাৰিখৰ পৰা কোন তাৰিখলৈ অনুষ্ঠিত হৈছিল তোমালোকে জানেনে? 2021 চনৰ 23 জুলাইৰ পৰা 8 আগষ্টলৈকে অনুষ্ঠিত হৈছিল। সাধাৰণতে অলিম্পিকৰ নাম যিখন চহৰত অনুষ্ঠিত হয় সেই চহৰখন আৰু যিটো বছৰত অনুষ্ঠিত হয় সেই বছৰটোৰ নামেৰে জনা যায়। যেনেদৰে 2016 চনত ব্ৰাজিলৰ ৰিঅ' চহৰত, ৰিঅ' ডি জেনেৰিঅ' চহৰত অনুষ্ঠিত হৈছিল আৰু সেইবাবে কোৱা হৈছিল 2016 চনৰ ৰিঅ' অলিম্পিক। ঠিক তেনেদৰে 2020 চনৰ টকিঅ'ত হ'বলগীয়া আছিল অলিম্পিক, কিন্তু হ'ল 2021 চনত, কাৰণ কৰোণা অতিমাৰীৰ বাবে এটা বছৰ কি কৰা হ'ল? এই অলিম্পিকখন পিছুৱাই দিয়া হ'ল। কিন্তু পিছুৱাই দিলেও ইয়াৰ নাম থোৱা হ'ল কি? টকিঅ' অলিম্পিক 2020। আৰু ইয়াৰ পাছত যিখন অলিম্পিক অনুষ্ঠিত হ'ব সেইখন হ'ব ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত, আৰু সেইখন জনা যাব 2024 চনত। তাৰ নাম হ'ব পেৰিছ অলিম্পিক 2024। অৰ্থাৎ যদিওবা 2021 চনত অনুষ্ঠিত হৈছে খেলবোৰ বা অলিম্পিকখন, তথাপিও এই খেলখনৰ আনুষ্ঠানিক নাম হ'ব কি? 2020 চনৰ টকিঅ' অলিম্পিক বা টকিঅ' অলিম্পিক 2020। আৰু সেইবাবে আমি অলিম্পিকক 2020 চনৰ টকিঅ' অলিম্পিক বুলি কওঁ। এতিয়া আমি জানিম যে ভাৰতবৰ্ষইনো এই খেলত টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি কি পদক পালে, কোনে কোনে পদক পালে। প্ৰায় ভাৰতবৰ্ষৰ হৈ প্ৰায় 124জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত 7গৰাকী খেলুৱৈয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু এই পদক লাভ কৰিছিল মুঠ 7টা, তাৰে এটা হ'ল সোণৰ পদক, 2টা হ'ল ৰূপৰ পদক আৰু 4টা হ'ল ব্ৰঞ্জৰ পদক। আৰু তোমালোকে জানি সুখী হ'বা যে, জানিবলৈ ভাল পাবা যে এইবাৰৰ অলিম্পিকতে আটাইতকৈ বেছি পদক লাভ কৰিবলৈ ভাৰতে সক্ষম হৈছে। আৰু ইয়াৰ উপৰি 3টা ধৰণৰ পদক, অৰ্থাৎ সোণৰ পদক, ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক এইবাৰ অলিম্পিকতে লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া সোণৰ পদকটো কোনে লাভ কৰিছে? তোমালোকে ফটোত এজন ব্যক্তি দেখিছা, খেলুৱৈ দেখিছা, সেইজন হৈছে নীৰজ চোপ্ৰা। তেওঁৰ খেলটোৰ নাম হৈছে জেভলিন থ্ৰ', অসমীয়াত কোৱা হয় যাঠি নিক্ষেপণ। অৰ্থাৎ এডাল যাঠি দলিয়াই যিমান দূৰত পেলাব পাৰে সিমান দূৰলৈ পেলাব লাগে, আৰু আটাইতকৈ যি বেছি দূৰলৈ দলিয়াই তেওঁই সোণৰ পদক লাভ কৰে। অৰ্থাৎ জেভলিন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাই সোণৰ পদকটো ভাৰতৰ বাবে লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মীৰাবাই চানু। মীৰাবাই চানুকো তোমালোকে দেখিছা, কি দাঙি আছে? ৱেইট লিফটিং বুলি কয়, ভাৰত তোলন অসমীয়াত কোৱা হয়। এই ভাৰত তোলন খেল খেলি ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত তোমালোকে দেখিছা ফটোত, এইজন হৈছে ৰবি কুমাৰ দাহিয়া। তেওঁ কি খেল খেলিছিলে তোমালোকে জানিলে? দুখন ফটো দিয়া আছে, চোৱাচোন তলতে এখন আছে, তাত কি দিয়া হৈছে? ধৰি থকা ফটো দিয়া আছে। এই খেলটো কোৱা হয় মল্লযুঁজ, অৰ্থাৎ হাতেৰে বগৰা বগৰী ধৰণৰ এটা খেল হয়, যে এই মল্লযুঁজ খেলি ভাৰতলৈ ৰূপৰ পদক কঢ়িয়াই আনিছিল ৰবি কুমাৰ দাহিয়াই। ইয়াৰ পাছতে 4টা ব্ৰঞ্জৰ পদকৰ এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল পি.ভি. সিন্ধুৱে। পি.ভি. সিন্ধুক হয়তো তোমালোকে চিনি পোৱা বহুতে। তেওঁ খেলে বেডমিণ্টন তোমালোকে বহুতে চিনি পোৱা। আৰু বেডমিণ্টন খেল খেলি পি.ভি. সিন্ধুৱে কি কৰিছিলে? এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইতিমধ্যে তেওঁ ৰূপৰ পদক এটাও লাভ কৰিছিল 2016 চনত। ইয়াৰ পাছতে আছে লাভলীনা বৰগোহাঁই। তোমালোকে দেখিছা, লাভলীনাকো চিনি পাইছা, অসমৰ খেলুৱৈ নহয় জানো? অসমৰ বক্সিং খেলুৱৈ, বক্সাৰ। এই বক্সিং খেল খেলি লাভলীনে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। এয়া তোমালোকৰ স্ক্ৰীণত দেখিবলৈ পাইছা লাভলীনা বৰগোহাঁই, অসমৰ গোলাঘাট জিলাৰ জীয়ৰী। ইয়াৰ পাছতে আহিলে এটা পদক লাভ কৰিবলৈ, ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে ভাৰতৰ যিটো পুৰুষ হকী দল, হকী খেলা পুৰুষ দলটোৱে লাভ কৰিবলৈ এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল। প্ৰায় 41 বছৰৰ পাছত, অৰ্থাৎ 1980 চনত যি অলিম্পিক হৈছিলে, সেই অলিম্পিকৰ পাছৰ পৰা ভাৰতে হকী খেলত কোনো পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে। 1980 চনত এটা সোণৰ পদক লাভ কৰিছিলে। সেই 41 বছৰৰ পাছত ভাৰতে কি কৰিলে? ভাৰতৰ হকী দলটোৱে এটা পদক লাভ কৰিবলৈ সক্ষম হ'ল। ইয়াৰ পাছতে আছে আন এজন খেলুৱৈ যি ব্ৰঞ্জৰ পদক লাভ কৰিছিলে, তেওঁ হৈছে বজৰং পুনিয়া।
বজৰং পুনিয়াও দেখিছা তোমালোকে কি খেল খেলে মল্লযুঁজ যেটো ৰেছলিং বুলি কোৱা হয় তো এই মল্লযুঁজত বজৰং পুনিয়া কি কৰিবলৈ সক্ষম হ'ল এটা পদক লাভ কৰিবলৈ বা মেডেল লাভ কৰিবলৈ সক্ষম হ'ল ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল এনেদৰে যে 7 গৰাকী খেলুৱৈ আছিল সেই খেলুৱৈগৰাকীয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে